আজি এটা অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। সেয়া মোৰ লগত চাৰ্জাৰ মোবাইল চাৰ্জ দিব লাগিব। এয়া গৌতম। আজি আমাৰ দিনটোত যি ঘটনা হৈ থাকে আমাৰ লগত, আমি য'ত ফুৰিব যাওঁ, য'ত যি দেখা পাওঁ, আমি সেইগিলা আপোনালোকক আমি চব দেখাবলৈ চেষ্টা কৰি থাকিম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আমি এতিয়া আহি আছোঁ দোস্তু। এইটো আমাৰ ফালে আছে আমাৰ মন্দিৰ আৰু আমাৰ আগত সিফালে গছ আছে, বকুল গছ। তাৰপিছত আৰু আমাৰ গাঁৱত আজি ভাবিছিলোঁ সেইডাল গছ নেদেখোঁ, এডাল ইমান ডাঙৰ গছ এডাল আছে, আপোনালোকক দেখুৱাই আছোঁ দোস্তু, চাই থাকক। আৰু গৌতম, আমাৰ এইখন গৌতমৰ BMW বুলি কয় নেকি? আৰু দেখিছা নাই এইটো গোঁসাই, দেখিছা নাই প্ৰতিযোগিতা, এইটো গোঁসাই চাই থাকক ভিডিঅ'টো সকলোকে। আৰু এইখন হৈছে আমাৰ আমি পঢ়া LP স্কুলখন, আৰু চাই থাকছোঁ আৰু এইখন মোৰ দোকানখন, চাই থাকছোঁ সকলোকে ভিডিঅ'টো। কি এতিয়া দেখাব যাওঁতে বহুত বৰষুণ দিলে দোস্তু, এতিয়া দোকান খুলি থৈছোঁ। এয়া গৌতমে আমাৰ এইখন চাং বৰ্তমান বনাই আছিল। কেইবছৰমান লাগব গৌতম? 2023 মামা আহিব আৰু আপোনালোকক মই দেখুৱাই আছোঁ। চাকচু ফ্ৰেণ্ডসকল, এইডাল ডাঙৰ গছডাল থোক গাছ বুলি কয়, ইয়াৰ পৰা আছে। আৰু এইডাল আছে কোচ গছ। আৰু কি দেখুৱাম আমাৰ গাঁৱত এইগিলা গাছ আছে। চাকচু দোস্তু, এডাল থোপৰ গাছে ধুনীয়াকৈ হেৰি কৰি ৰাখিছেনে, চাওঁগে দোস্তু, একবাৰ ওচৰৰ পৰা দেখুৱাই আছোঁ। গৌতম চাই থাকছোঁ ভিডিঅ'টো। আহি পালোঁ, এইডাল আহিছে থোপ গাছ, চাওক না দোস্তু, এইডাল থোপ গাছ চাকচু আৰু দোস্তু, থোপ গাছডাল কি ডাঙৰ দেখিছেনে দোস্তু, থোপ গাছডাল। এইডালেই হৈছে থোপ গাছডাল, এবাৰ ভালদৰে চাই লওকচোন। আৰু সেইডাল আম গছ, আৰু অলপমান জুম কৰি আপোনালোকক দেখুৱাইছোঁৱেই চাগে, এই দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। এইডাল হৈছে অৰ্জুন গছ, চাওকচোন বাৰু। এইডাল গছ ক'তো নাথাকে, কিন্তু আমাৰ ইয়াত কিবাকৈ আছে এতিয়ালৈকে, আৰু আপোনালোকৰ ফালে যদি আছে কিবাকৈ ৰাখিব এইডাল থোপ গছডাল। আজি আমাৰ ভিডিঅ'টো এইখিনিতে আছিলে। আমাৰ গছডাল দেখুৱালোঁ, হয়নে গৌতম? হয়নে নহয়? আমাৰ আজি গছডাল দেখুৱালোঁ, আৰু অন্য এদিন আকৌ আমাৰ ভালদৰে আমি খতৰা মন্দিৰ যাম, আৰু সেইটো কি মন্দিৰ বুলি কয়, বাথৌ মন্দিৰত যাম। পৰহি মানে সেইগিলা ব্লগছ আপোনালোকে পাই থাকিব। যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক, আৰু যদি ভিডিঅ'টো ভাল লাগিছে চাই লাইক কৰক। আৰু আজি ভিডিঅ'টো বাৰু ইমান ভাল নহ'ল, এনেই ঘৰতে হ'লে এই থোপ গাছডাল দেখাই দিছোঁ, দোকান খুলিব এইখিনিতে হ'লেও ইয়াৰ পাছত বহুত ধামাকা ব্লগবিলাক আহি থাকিব, আপোনালোকে চাই থাকিব। বাই বাই, ভিডিঅ'টো এনজয় কৰা।